আজি মই তোমালোকক এটা চেলেঞ্জ দি আছোঁ। এইটো ভিডিঅ' চোৱাৰ পিছত যদি তোমাৰ অন্তৰত তোমাৰ মা আৰু তোমাৰ পঢ়াক লৈ অকণো ৰেচপেক্ট নাজাগে, তেতিয়াহ'লে তুমি জ্ঞান বিকাশ চেনেলটো টাটা বাই বাই দি যাব পাৰা। কাৰণ মোৰ কাৰণে মোৰ ছাবস্ক্ৰাইবাৰ ইমান ভেলুৱেবল নহয়, যিমান তোমাৰ কাৰণে তোমাৰ মা আৰু তোমাৰ পঢ়া হয়। আহক তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই পঢ়ি আছোঁ মা, তুমি আহি চাই যোৱা। এইটো উত্তৰ আছিল এজন মৰমৰ পুত্ৰৰ, যেতিয়া মাকে চশমাযোৰ বিচাৰি আনি দিবলৈ কৈছিল। পুত্ৰই ইমান সৰু কাম এটাৰ পৰা বাচিবলৈ মাকৰ আগত পঢ়াৰ অভিনয় কৰি আছিল। কিমান লজ্জাজনক কথা। তোমাৰ মায়ে ঠাণ্ডা গৰম বতাহ বৰষুণ সকলো সময়তে কিমান ইমানদাৰীৰ সৈতে তোমাৰ শুশ্ৰূষা কৰি আছে। নাজানো তুমি তোমাৰ মাৰ সপোনৰ ছাকচেছফুল মানুহজন হ'ব পাৰিবানে নোৱাৰা, কিন্তু তোমাক শুশ্ৰূষা কৰা দেখি এনে লাগে যেন তুমি আজিৰ তাৰিখত তোমাৰ ঘৰৰ এজন ডাঙৰ অফিচাৰ। তোমাৰ ওলোটাই এইটো উত্তৰ দিবলৈ মাত্ৰ 3 ছেকেণ্ড লাগে। মই পঢ়ি আছোঁ মা। বেটা, এই চেণ্টেন্সটো অলপ কাৰেক্ট কৰি লোৱা। সাহস আছে যদি সঁচা কথা কোৱা। তুমি মনে মনে যি কৰি আছা কোৱা মা, মই তোমাৰ সেই সপোনৰ মানুহজন কেতিয়াও হ'ব নোৱাৰোঁ। কাৰণ মই আচলতে পঢ়ি থকা নাই, পঢ়াৰ নাটক কৰি আছোঁ। তেতিয়া জানিবা তোমাৰ মাৰ নেক্সট দিনৰ ৰিয়েকশ্যন কি হ'ব। কি হ'ব? একো নহয়। আকৌ নেক্সট দিনা 4 বজাত উঠিব আৰু উঠিয়েই তোমাৰ ৰুমৰ ফেনখন বন্ধ কৰিব আহিব, যাতে মোৰ লাডলা চাহাবৰ গা বেয়া নহয়। তোমাৰ স্কুলৰ পৰীক্ষাটো বছৰত এবাৰ হয়, কিন্তু তোমাৰ মাৰ পৰীক্ষা সদায় হয়, যেতিয়া তোমাৰ মায়ে সৰু সৰু কথাৰ জবাব দিব লগা হয়। এতিয়া কোৱা মা, মই পঢ়ি আছোঁ বুলি। কোৱা সাহস আছে যদি মই পাবজি খেলি আছোঁ বুলি। কোৱা মই দিয়া ষ্টেটাছটো কিমানে চালে তাকে চাই আছোঁ বুলি। আৰু কোৱা অধিকাৰী চাহাব কিতাপ আগত লৈ মধুৰ সপোন দেখি আছোঁ বুলি। তোমাৰ মাৰ সপোন মাথো তোমাৰ সফলতাতে সীমিত হৈ ৰ'ল। তোমাৰ মায়ে খানা বনোৱা সময়ত ভাবে কেনেকৈ তোমাক উত্তম খানা বনাই খুৱাব পাৰে। যেতিয়া তোমাৰ ঘৰৰ ওচৰৰ ল'ৰাজনে পৰীক্ষাত তোমাতকৈ 2 নম্বৰ বেছি পায়, মায়ে মনে মনে ভাবে যদি মই মোৰ মৰমৰ শুনক যোৱা মাহৰ পৰা কাজু বাদাম দিয়া ষ্টাৰ্ট কৰিলোঁ হয়, হয়তো আজি নিজৰ সন্তানৰ আগত বেলেগৰ তাৰিফ কৰিব নালাগিল হয়। তথাপিও মায়ে তোমাক দুখ নিদিয়ে। তুমিতো স্কুলত গৈ ৰিবুট হৈ যোৱা, যোৱাকালিৰ টেষ্টত কি হৈছিল পাহৰি যোৱা, কিন্তু তোমাৰ ভৱিষ্যতৰ চিন্তাই তোমাৰ মাক শুব নিদিয়ে। তুমি কি ভাবা তুমি বহুত স্মাৰ্ট হয়? তুমি কি ভাবা পঢ়া ইমান কঠিন হয়? যিমান এজনী মাৰ কাৰণে সন্তানৰ ভৱিষ্যত বেয়া দেখা। তুমি এইবোৰ কথা তেতিয়া বুজিবা যেতিয়া 20 বছৰ পিছত তোমাৰ সন্তানে তোমাৰ লগত এনেকুৱা কৰিব, কিন্তু তেতিয়া তুমি বিচাৰিলেও আজিৰ দিনটোলৈ ঘূৰি আহিব নোৱাৰিবা। আৰু তেতিয়া তোমাৰ এফালে বুঢ়ী মা যিয়ে বিচনাত ঔষধ লৈ কাটি হৈ পৰি থাকিব, আনফালে তোমাৰ সন্তান যিয়ে বিলকুল তোমাৰ দৰে হ'ব। মোৰ কথাখিনি যদি বেয়া লাগিছে আৰু কেতিয়াও নক'বা মা, মই পঢ়ি আছোঁ বুলি। কাৰণ তুমি নিজকে সোধা তুমি পঢ়া কিমান আৰু ছ'চিয়েল মিডিয়া চলোৱা কিমান। তোমাৰ কিতাপ, তোমাৰ পঢ়া তোমাৰ মাৰ বিশ্বাসতকৈ বেছি ডাঙৰ নেকি? যেতিয়া তুমি জন্ম লৈছিলা তেতিয়া বহুত আনন্দ কৰা হৈছিল। নাজানো কেনেকৈ তোমাৰ নজৰ গুচোৱা হৈছিল। তোমাক সকলো সুবিধা দিয়া হৈছিল। যেতিয়া তুমি ডাঙৰ হ'ব ধৰিলা, সকলো বস্তুক তুমি গ্ৰেণ্টেড লোৱা আৰম্ভ কৰি দিলা। এই সকলোটো এনেকুৱাই। তুমি কিয় বুজি নোপোৱা? তুমি চেষ্টা কৰিলে তোমাৰ মায়ে বিচৰা সেই ছাকচেছফুল মানুহজন তুমি হ'ব পাৰিবা। তুমি কিয় বুজি নোপোৱা? তোমাৰ মাক সোনকালে ঘৰৰ কামৰ পৰা অৱসৰ দি বাকী দিনকেইটা আৰামত কটাব দিব পাৰিবা। মনত ৰাখিবা বন্ধু, মায়ে তোমাক মৰম কৰে, তেওঁ তোমাৰ চাকৰ নহয়। মাৰ কাৰণে কিবা এটা ডাঙৰ কৰাৰ দায়িত্ব লোৱা। নোৱাৰিলে কমচে কম মিছাকৈ ধোকা নিদিবা। সকলো ছাকচেছফুল মানুহৰ পিছত এজনী মহিলাৰ হাত থাকে, আৰু সেই হাতখনে হ'ল তোমাৰ মাৰ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনাৰ মনোভাৱ কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।